আপোনালোকক পুনৰবাৰ নগাঁও সুইটি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি এটা নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। মই যিহেতু আগতে ৰান্ধা নাই চিকেন বিৰিয়ানী, চাওঁ ভিডিঅ'বোৰত বহুত ধুনীয়াকৈ ৰান্ধে, ভাল লাগে। মই বনাই পোৱা নাই আজিলৈকে, তাকে আজি কি হয় ঘৰত থকা সামান্য বস্তু কেইপদৰে ৰান্ধিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু কমেণ্ট কৰিব। এয়া লৈছোঁ মই ঘৰৰ আইজোং চাউল, মই তিয়াই থৈছিলোঁ অলপ সময়ৰ আগত। এয়া মুৰ্গী মাংস কেইপিচমান লৈছোঁ। এয়া দৈ, দুটা পিঁয়াজ, আদা নহৰু, দুটা কেঁচা জলকীয়া, জিৰা, এটা পাত অলপ শুকাই গৈছে। এয়া ধনিয়া, পদিনা, এয়া বঙালী ধনিয়া, আৰু লৈছোঁ এটা কাশ্মীৰী লাল তীখা, আৰু লৈছোঁ ধনিয়া পাউডাৰ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা চৰিয়াত দৈখিনি দি দিছোঁ, কাটি লোৱা বস্তুখিনি দি দিছোঁ। এয়া আদা নহৰু আৰু জিৰা পেষ্ট, মাংস কেইটুকুৰা দি দিছোঁ, নিমখ দি দিছোঁ, হালধি দিছোঁ, জলকীয়া গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ, অলপ মিঠাতেল দি দিছোঁ। গোটেইখিনি ভালদৰে সানি ল'ম। আমাৰ হৈ গ'ল, এইখিনি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম, প্ৰায় 15-20 মিনিটৰ বাবে। এটা কুকাৰ গেছত গৰম কৰি লৈছোঁ, তাতে মই মিঠাতেল দিছোঁ। আপোনালোকে যদি ভাবে বাটাৰ বা ঘি ব্যৱহাৰ কৰিব পাৰে। তাতে মই সানি থোৱা মাংসখিনি দি দিলোঁ তেলত। প্ৰায় 10 মিনিটমান এইখিনি ভাজিম। এনেদৰে মই তিয়াই ৰখা চাউলখিনি দি দিছোঁ। বিৰিয়ানী বুলি ক'লে সকলোৰে জিভাত পানী আহেই। মইতো বিৰিয়ানী খাই খুবেই ভাল পাওঁ। কম খৰচতে কেনেদৰে বিৰিয়ানী ঘৰতে বনাব পাৰি আপোনালোকে ভিডিঅ'টো চাব। অন্যবোৰ ভিডিঅ' চাই থাকে, মই যিহেতু প্ৰথম বনাইছোঁ, মই বহুত আজি এক্সাইটিং হৈ আছোঁ কেনেকুৱানো হয় খাবলৈ। ইয়াত পানী দি দিছোঁ অলপ। পানীত দিওঁতে অলপ সাৱধান হ'ব লাগিব। আপোনালোকে ভাতত যিমান পানী দিয়ে তাতকৈ অলপ পানী কমাই দিব লাগিব। আৰু বেছি টান হ'লেও ভাল নালাগে। অকণ জুচি বিৰিয়ানীটো ভাল লাগে খাই, মই ভাল পাওঁ অকণ জুচি বিৰিয়ানীটো। বেছি টান দিওঁতে মই অলপ ভাল নাপাওঁ। মোৰ পানীৰ জোখটো দেখিছেনে? এইখিনি অলপ উতলি আহিছে। এতিয়া মই কুকাৰৰ খপটো অফ কৰি দিম। এইখিনি মই এতিয়া 2টা হুইচেল আহিব দিম। কুকাৰটো যিহেতু অলপ পুৰণি, আপুনি 2টা হুইচেল দিম। আপোনালোকে যদি কুকাৰটো নতুন হয় তেনেহ'লে 1টা হুইচেল দিব পাৰে। চাওকচোন কিমান ধুনীয়া হৈছে বিৰিয়ানীখিনি। এটা একেবাৰে চাউলৰ নিচিনা হৈ আছে, এটা ভাত। মই আপোনালোকক এইখিনি এখন প্লেটত লৈ দেখাইছোঁ ৰ'ব। বিৰিয়ানী ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে বিৰিয়ানীখিনি। হয়, আৰু লগতে আজি মই বনাইছিলোঁ অকণমান মাংস তৰকাৰী, চিকেনৰ কাৰী বনাইছোঁ। 2টা একেলগে খাম বুলি ভাবিছোঁ, যিহেতু মই শুকান হ'লে বেছি খাই ভাল নাপাওঁ। বিৰিয়ানীৰ লগত মই অকণমান জোলো লৈ লৈছোঁ। যদি আজি এই ৰেচিপিটো ভাল পালে তেনেহ'লে মোক কমেণ্ট কৰিবই নাপাহৰিব। পুনৰ ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ বাই বাই।